সেটা মোৰে আছিলে হেলমেটটো নাই যাওঁ গধূলিৰ বতাহ জাকে ধৰে সাৱতি অ'কে তোমাৰ এইকেইটা বেগ দিয়ে তোমাৰ ঐ চব পাহৰি থাকিছিলোঁ বেগ সুৰটো বেলেগ হ'ল লাগিব বেলেগ হ'ল সকলোকে নমস্কাৰ জনাই পুনৰ আৰম্ভ কৰিব লৈছোঁ নতুন ভিডিঅ' আপোনালোকে বহুত দিন ভিডিঅ' আগবঢ়াব পৰাই নাই বিশেষ এটা অসুবিধাৰ কাৰণে মানে এডমিশ্যনৰ কাৰণে ইফালে সিফালে ঘূৰি থাকোঁতে ভিডিঅ' প্ৰস্তুত কৰিব পৰাই নাই আপোনালোকে নিশ্চয় মই কণ্ঠদান কৰা ৰদালি গীত অৰ্থাৎ মানে ৰংপুৰ প্ৰডাকশ্যনৰ ৰদালি গীতটো আপোনালোকে শুনিলে মানে বহুতে শুনিছে চাগে বহুতে নাই শুনোৱা চাগে দেই শুনিবচোন যিসকলে নাই শুনা তাৰ এটা আপোনালোকৰ ষ্টুডিঅ' ভ্লগ এটা আপোনালোকলৈ আগবঢ়াইছিলোঁ সেই গানটো ৰিলিজ হোৱাৰ আগদিনাখনে এটা ষ্টুডিঅ' ভ্লগ এটা আগবঢ়াইছিলোঁ কি হ'ল মানে সেই ষ্টুডিঅ' ভ্লগটোত বহুত কিবা কিবি মানে ক্লিপ থাকি গ'ল আমি শ্বৰ্ট কৰিবলৈ পিছতে বহুত মানে ইণ্টাৰেষ্টিং কেইটামান ক্লিপ থাকি গ'ল সেই ব্লগটোত মানে ডাবিঙৰ পৰা আদি কৰি বিহাইণ্ড দ্য চিন খুব ধুনীয়াকৈ আছে নৱদ্বীপে ভিডিঅ' কৰিছিলে খুব ধুনীয়াকৈ ভিডিঅ' কৰিছিলে মানে বিহাইণ্ড দ্য চিন খুব মানে বহুত কেইটামান আছে আপোনালোকে চাই ভাল পাব আৰু এটা খুব ভাল খবৰ আছে ইউটিউবৰ ফালৰ পৰা মোৰ কাৰণে মানে আপোনালোকৰ কাৰণে যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰি বা ভিডিঅ'টো চোৱাৰ কাৰণে মোক ইউটিউবৰ ফালৰ পৰা তাৰমানে উপহাৰ এটা দেই কিবা এটা উপহাৰ এটা পালোঁ কি পালোঁ আপোনালোকে জনাম ভাল খবৰটো এইটো ভিডিঅ'ত নক'লেও নেক্সট ভিডিঅ'টোত নিশ্চয় ভাল খবৰটোৰ সৈতে আপোনালোকলৈ পুনৰ আহিম আৰু চাই থাককচোন এই ভিডিঅ'টো আৰু ৰদালি শুনিবলৈ একদমেই নাপায় Kione hiya sumila Bole ono bole maya khanila Mita loga mono ala pere mon mur karhinila Proti kione hiya sumila Bole ono bole maya khanila Mita pere mon আহি পাই গ'লোঁ সেই ষ্টুডিঅ' তন্মদাৰ ভিতৰত কিবা কিবি ঠিক ঠাক কৰি আছে আমি অলপ দেৰি বাহিৰে ঠিক ঠাক কৰি হ'লে আমি সোমাই যাম আৰু ভিতৰত সোমাই আমিও ৰৈ থাকিলোঁ তেওঁ ৰৈ থাকিলে ডাইৰেক্ট মানে কামলৈ আগবাঢ়িলোঁ কেনেকৈ কি ধৰণে কৰিব লাগিব কামবোৰ বুজাই দিলে আমাকো আমিও ক'লোঁ তেনেকৈ আগবাঢ়িলোঁ প্ৰায় লগালগ তন্মদাই গাবলৈ ক'লে গানটো মানে চব ঠিকে আছে মানে চাবলৈ বুলি গালোঁ গৈ পাই গাই মানে অলপমান প্ৰেক্টিছ কৰি ডাইৰেক্ট ৰেকৰ্ডিঙৰ কাম আৰম্ভ কৰি দিলোঁ বেছি আহিবেলি গধূলিৰ বতাহ জাকে ধৰে সাৱতি সুবাহিবেলি আকে ধৰে সাৱতি ৰদালি 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 সুৰটো বেলেগ হ'ল লাগিব বেলেগ হ'ল ৰদালি ঢৌৱে আনে সুবাসী বেলি গধূলি বতাহ জাকে ধৰে সাৱতি ৰদালি ঢৌৱে আনে সুবাসী বেলি গধূলিৰ বতাহ জাকে ধৰে সাৱতি আজি ক্লান্ত মন মোৰ ঘূৰিছে ফুৰি বিচাৰে তোমাক প্ৰতিটো বিয়লি আজি ক্লান্ত গধূলিৰ বতাহ জাকে ধৰে সাৱতি প্ৰতিটো বিয়লি ৰদালি ঢৌৱে কিয় যে তুমি ভাল পাওঁ তোমাকে
কমপ্লিট হ'ল মোটামুটি যাবলৈ হৈছে কাৰ্ডটো টাইম হৈ গ'ল একো নাই হ'ব কিবা আশা কৰিব পাৰি নাই গানটো গানটো খুব ভাল হৈছে আৰু বহুত কষ্টৰ পিছত গানটো ৰেকৰ্ডিং কৰা হৈছে এইটো ভিতৰ বজাত পোৱাটো পাবাই আৰু খাই গৈছিলি নেকি ঠিক আছে বাই বাই আকৌ লগ পাম খুব সোনকালে মামাৰ ঘৰত যাব কেতিয়াবা অ'কে চব পাহৰি থাকিছিলোঁ বেগ চেগ চব বটলটো মোৰহে প্ৰতিক্ষণে ক্ষণে সি আছো মিলা মজা হৈছে ভাল লাগিল তাতে প্ৰথম কামটো মানে আপোনাৰ লগত গৈ পাইছোঁ নাই আৰু ভাল লাগিলে এই সেইটো মোৰে আছিলে হেলমেটটো প্ৰথম গানটো হেলমেট চেলমেট চব গ'ল ওলাই আহিলোঁ একেবাৰে যাওঁগৈ ঘৰলৈ কাপোৰ টাইম হৈ গ'ল নাই সেইকাৰণে সোনকালে যাওঁগৈ আৰু চাউণ্ড কোৱালিটি আজি বেয়া হ'ল চাবিটো আপুনি মোক দিলে নাই কিবা এটা আনিছোঁ খাই লওঁ একেবাৰে এইটো অকণমান কিবা এটা খাওঁ অকণমান খাওঁ না মই কিবা এটা হেলমেটটো পৰিছে ঠিক আছে যাওঁ দেই ঠিক আছে যাওঁ আকৌ লগ পাম খুব সোনকালে আমাৰ ফালে কেতিয়াবা ফোন কৰিব চবেই একদম পুৰা এক্সাইটেড হৈ গৈছিলে কিবা থাকিলে নাই থকা কি তুমি নোখোৱা নেকি গুচি আহিলোঁ এই পিজ্জা নৱদ্বীপে লৈছ পিজ্জা এইখিনি কোনো নাখালে তন্ময়দাও নাখালে ইও নাখালে আমি দুটাই খাম বেগত ভৰাই ল'ম পুৰা কৰিম ৰ'বা দেই বাই বাই দেই বাই বাই তন্ময়দা ঘৰ বাই 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 দিছানো যোৱা অ'কে বাই ভালকৈ দেই পিছল পুৰা খুলিম নেকি মাৰ্কচন বাহিৰতে মাৰিম হা মোৰ মাৰ্কচন ক'লে গ'ল আৰু ভগৱানে জানে হা একো নহয় পিছল হৈ আছে বহুত আহাচোন যেন তেনে